দোস্তো আপোনালোকক আজি নতুন বিদ্যালয় এটা বস্তু দেখাম বুলি ভাবিছোঁ। আজি আমাৰ গাঁৱৰ ইফালে মানে কিমান বানপানী হৈছে আৰু আমাৰ গাঁৱৰ অৱস্থা কেনেকুৱা দেখাম, আপোনালোকক ভিডিঅ'টো চাই থাকক। দেখক আমাৰ ৰাস্তাৰ অৱস্থা এয়া, আৰু বহুত বানপানী হৈছে। অলপ বাঢ়িলে ৰাস্তাৰ ওপৰেদি পানী আহিব। ভিডিঅ'টো চাই থাকক। এয়া আমাৰ ৰাস্তাৰ অৱস্থা চাওক, এয়া বানপানী, আৰু অলপ পানী বাঢ়িলেই মানে ৰাস্তাৰ ওপৰেদি আহি যাব। চাওক এয়া আমাৰ ৰাস্তাৰ অৱস্থা, এয়া বানপানী। আপোনালোকে চাওক কেনেকুৱা অৱস্থা আমাৰ লোকৰ। এয়া চাওক ৰাস্তাৰ ওপৰত গৰু গাহৰিবোৰ বান্ধিছে, কাৰণ আমাৰ ইফালে পাথাৰত বহুত পানী হৈ গৈছে, গতিকে চব ৰাস্তাৰ ওপৰত। চাওক এয়া বানপানী দেখাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে পৰিস্থিতি। এয়া চাওক মানুহ যাই আছে, মানে কেনেকুৱা পৰিস্থিতি আপোনালোকক কৈ বুজাব নোৱাৰোঁ। চাওক অলপ পানী বাঢ়িলেই ৰাস্তাৰ ওপৰেদি আহি যাব পানী। চাওক চাওক মানে এনেকুৱা পিছল হৈ গৈছে, মানে মানুহবোৰ পিছলি বাগৰি পৰে। এয়া চাওক চাওক পানী কিমান হৈছে, চাওক কিমান পানী হৈ গৈছে। কিমান পানী চাওক।